Good morning everyone and welcome back to another video. আজি গৈ আছো গুৱাহাটী দিল্লীৰ পৰা 3:30 বজাত ফ্লাইট আছে ইন্ডিগো বাজি আছে এতিয়া 9:30 আৰু এই মাত্ৰ খাৰ পাইছো পেকিং অলপ বাকি আছে কৰিব কাৰণে আৰু ঘৰৰ অলপ কাম কৰি পেলে ফ্ৰেশেছ হৈ পেলে around 11:30 12 o'clock ওলাই দিম ইয়াৰ পৰা আৰু গোটে জাৰ্নিটো মোৰ লগত থাকক মই বহুত এক্সাইটেড তো বেগ চেক পেক কৰি ৰেডি হৈ গলো জাস্ট 12টা বাজিলে আৰু এতিয়া ওলাই গৈ আছো Just Uber book korisu tolot jao etia Upar chaliye cabot jo suthi pala etia airport lo goi asilo terminal gute process to datai bostu beya lage ki ei bag to junto ase duta laptop ase aru camera and all বহুত বস্তু তাতে উলাই দিব লাগে এটো কাৰণে বহুত অশান্তি লাগে বাট দেন সবৰে প্ৰসিজাৰ হয় বাৰু একো নাই এটা বাজিল আৰু টাৰ্মিনাল 2 জাস্ট পালো 3:30 টাতে ফ্লাইট আছে আৰু সিকিউৰিটি চেক হৈ গল এটা বেগ ড্ৰপ কৰিব কাৰণে গৈ আছো বোৰ্ডিং পাছটো অলৰেডি ইমেইলত আহিয়ে যায় যোৱাকালি ৰাতিৰ পৰা খোৱা নাই বুম টোপনি দৌৰি আছে গৈ পেলে ফ্লাইটত চিধা টিশ গুৱাহাটী ফ্লাইটখনৰ বোৰ্ডিং ষ্টাৰ্ট হৈ গৈছে গোটে লাইন লাগি আছে সবে মই যাম এতিয়া অলপ দেৰি পিছত এতিয়া উঠিব মন নাই বেগটো বহুত ভাৰী দুটা ল্যাপটপ লৈ আছো Thank you for choosing to fly with Indigo today. Have a pleasant week ahead. Cabin crew, thank you for service and your support. Cabin crew, prepare for arrival. So ইমাত্ৰ জাস্ট গুৱাহাটী এয়াৰপৰ্ট আহি পালো আৰু এতিয়া কনভেয়াৰ বেল্টত বেগ ল'বলৈ গৈ আছো বেগ লৈ পেলাই বাহিৰত ওলাই যাম তাৰপিছত উবাৰ বুক কৰিলো আৰু উবাৰ বুক কৰি এতিয়া ঘৰলৈকে গৈ আছো যাম গুটে ন পাণ্ডু গুটে যাম দুনিয়াৰ কনষ্ট্ৰাকচন চলি আছে ৰাস্তা সাস্তা বেয়া হৈ গৈছে স্লো চলি আছে কিহৰ কাৰণে ৰখি আছে বা লেবাৰ কম এটা পোষ্টত হ'ব এটা পোষ্টত 10টা মান লেবাৰ কাম কৰি থাকিব সেইটো পোষ্ট হ'ব সেইটো পৰা আকৌ সেইকেইটা লেবাৰে কাম কৰি আছে কোনে ললা গল ভিতৰত যাম ব'লা ये भगवान ये दर्जा
আচ্ছা বোলা বোলা আহা লুলু অ নাই পানী খাব যায় নেকি অলৰাইট গাইজ চ' যোৱাকালি ঘৰত আহি পাই গৈছিলোঁ আৰু বহুত ভাগৰ লাগি আছিলে গোটেই জাৰ্ণিটোত অলপ চলপ ট্ৰাফিক জাম পাই কেমেৰা একদম উঠাব মন কৰা নাছিলে আৰু কিবা এটা খাই মেলি ৰেষ্ট লৈ ল'লোঁ দেখিছে জাৰ্ণিটো বহুত লম্বা আছিলে আৰু যোনে নিউ দিল্লীৰ পৰা গুৱাহাটীলৈ আজিলৈকে ফ্লাইট লোৱা নাই ৰেকমেণ্ড কৰোঁ কি আপোনালোকে ফ্লাইট এখন লৈ আহক গোটেই ধুনীয়া হিমালয়ান ৰেঞ্জটো আপুনি দেখা পাব তাতে আৰু মই ঘৰত আহিবৰ কাৰণে এটা কাৰণতে বহুত এক্সাইটেড আছিলোঁ একচুৱেলি 2-3টা কাৰণ আছে এটাটো অফক'ৰ্ছ মই মোৰ ফেমিলি মিছ কৰি আছিলোঁ ছেকেণ্ড মই ক'ৰবাত প্লেন আছে যোৱা তাৰ কাৰণে ধুনীয়া ধুনীয়া ভ্লগছ আহিব আপোনালোকে মোৰ লগত জড়িত থাকিব আৰু থাৰ্ড আৰু ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ৰিজনছ ইজ মোৰ লোলা শ্বি ইজ দ্য মষ্ট কিউটেষ্ট শ্বি ইজ দ্য ৱৰ্ল্ডছ মষ্ট লাভেবল ডগ মাই পেট চ' ট্ৰেভেলিং কৰাৰ সময়ত বহুত কেমেৰা কনচিয়াছ হৈ থাকোঁ নতুন কেমেৰা উঠাইছোঁ চ' বাহিৰত ব্লগ কৰিব মনো নাযায় বাট অলপ চলপ হিম্মত কৰি পেলাই আপোনাৰ কাৰণে ভিডিঅ' ক্লিপছ লৈ পেলাই এইখিনি বনাব চেষ্টা কৰিছোঁ অহা ভিডিঅ'টো বহুত ধুনীয়া হ'ব অলপ হিলছ ছাইডত যাম চ' আপোনালোকে মোৰ লগত জড়িত থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বাই